ইছলামৰ ইতিহাসত যিমানবোৰ যুদ্ধ সংঘটিত হৈছিল তাৰ ভিতৰত সৰ্বপ্ৰথম হৈছে ঐতিহাসিক বদৰৰ যুদ্ধ। এই যুদ্ধত মুছলমানৰ সংখ্যা আছিল ৩১৩ জন আৰু মক্কাবাসীসকলৰ সংখ্যা আছিল প্ৰায় ৩,০০০তকৈ অধিক। এই বিপুল সংখ্যক মক্কাবাসী যেতিয়া অল্প সংখ্যক মুছলমানৰ হাতত শোচনীয়ভাৱে পৰাজিত হয়, যুদ্ধবিৰতিৰ পিছত তেতিয়া মক্কাবাসীসকলে নিজৰ নিজৰ আত্মীয় স্বজন যি যুদ্ধবন্দী হৈ গৈছিল সেইসকলক মুক্তি কৰাৰ কাৰণে ধনৰ বিনিময়ত হুজুৰ কৰিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আপত্তি কৰিবলৈ ধৰিলে। প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদেশ মৰ্মে মুছলমানসকলে উক্ত যুদ্ধবন্দীসকলক মুক্তি কৰি দিয়ে। যুদ্ধবন্দীসকলৰ ভিতৰত এনেকৈ কিছুমান যুদ্ধবন্দীও আছিল যিসকলক মুকলি কৰিবৰ কাৰণে কোনো আত্মীয় স্বজন নাছিল বা তেওঁলোকৰ হাতত ধনৰ অভাৱ আছিল। সেয়েহে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক বিনামূল্যে মুক্তি কৰি দিয়ে। তাৰ পিছতো এনেধৰণৰ কিছুমান যুদ্ধবন্দী আছিল যিসকলে লিখা পঢ়া জানিছিল। গতিকে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, তোমালোকে মদিনাবাসীসকলৰ ১০ জন ল'ৰা ছোৱালীক শিক্ষা দান কৰি তোমালোকে মুক্তি হৈ যোৱা। মুঠ কথা মুছলমানসকলৰ প্ৰতি প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তথা তেখেতৰ সাহাবাসকলৰ এনে অতুলনীয় আদৰ্শ দেখি কিছু যুদ্ধবন্দীয়ে সেই মুহূৰ্ততে আৰু কিছুমানে কিছুদিন পিছত স্বেচ্ছাই ইছলাম গ্ৰহণ কৰে। এয়া আছিল ইছলামৰ নবী ৰহমাতুল লিল আলামিন বিশ্বনবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ অতুলনীয় আদৰ্শ, যি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ সেই তাহানি যুগৰ পৰা বৰ্তমান মুহূৰ্তলৈকে ইছলামৰ সুশীতল ছত্ৰ ছায়াৰ তলত মানুহে দলে দলে যোগদান কৰি আছে আৰু ইনশাআল্লাহ কিয়ামতলৈ কৰি থাকিব। উক্ত ঘটনাটিৰ পৰা এই কথাও গুৰুত্বপূৰ্ণ বিষয়, লক্ষণীয় বিষয় যে আজিৰ পৰা প্ৰায় ১৪৫০ বছৰ আগত প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম শিক্ষাৰ প্ৰতি কিমান অনুৰাগী আছিল, যে শিক্ষা মুছলমান যুদ্ধবন্দীসকলক মুক্তিপণ হিচাপে নিৰ্ধাৰিত আছিল শিক্ষা বা লিখা পঢ়া শিকোৱা। গতিকে স্পষ্ট কথা, সেই সময়ত প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুছলমানসকলৰ পৰা কি শিক্ষা বিচাৰিছিল? আচলতে সেই সময়ত যি শিক্ষা নীতি বা যি শিক্ষা ব্যৱস্থা আছিল সেই শিক্ষাকেই মুছলমানসকলৰ ল'ৰা ছোৱালীক শিকাবৰ কাৰণে প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মুছলমানসকল যুদ্ধবন্দীসকলক আদেশ কৰিছিলে। গতিকে উক্ত ঘটনাৰ পৰা এই কথা স্পষ্ট হ'ল যে ইছলাম দিন ও দুনিয়াৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰতিবন্ধক নহয়। আচলতে দিনৰ শিক্ষা শিকি দুনিয়াৰ শিক্ষা শিকাত ইছলামে কেতিয়াও বাধা নকৰে। সেয়েহে শিক্ষাৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰিয় নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জগতবাসীৰ কাৰণে যি অতুলনীয় আদৰ্শ ৰাখি থৈ গ'ল, সি সদায় সোণালী আখৰেৰে ইতিহাসৰ পাতত অংকিত হৈ থাকিব।